নমস্কাৰ বন্ধুসকল, আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভালে আছোঁ। তো আজি এটা ভিডিঅ'টো থাম্বনেইল চাই সকলোৱে গমে পাইছে চাগে। তো আজি এটা কামাণ্ডোৰ ওপৰত এটা ইম্পৰ্টেণ্ট নটিচ এটা আহিছে, যোৱা 3 জুন তাৰিখে আহিছে। আজি মই এটা বহুত লেটকৈ ভিডিঅ'টো বনাইছোঁ, কাৰণ মই সময় পোৱা নাছিলোঁ ইমানখিনি। তো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম বুলি ভাবিলোঁ এটা নটিচটো। তো নটিচটো হৈছে আমাৰ আছাম কামাণ্ডোৰ মেৰিট লিষ্টৰ কাৰণে যিসকল কেণ্ডিডেটে হয়তো ইণ্টাৰভিউ দিছে বা ৱেইট কৰি আছে তেওঁলোকৰ ইম্পৰ্টেণ্ট নটিচ। তো যিহেতু এটা বহুত ইম্পৰ্টেণ্ট ক'বলৈ গ'লে, তো তাতে এটা বহুতে 2-3টা অপশ্যন এটা উল্লেখ কৰিছে যে আপোনালোকৰ তাৰ মাজতে ইয়াৰ মাজতে ক'ব বিচাৰিছোঁ, যদি প্ৰথমবাৰ মোৰ ভিডিঅ' চাইছে আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া আমি আছাম কামাণ্ডোৰ ইম্পৰ্টেণ্ট নটিচ মেৰিট লিষ্টৰ কাৰণে তো তাত ইয়াত আহিছে। তো মই চাইছোঁ, আপোনালোকক এটা ভিডিঅ'ৰ যোগেদি আপোনালোকক শ্বেয়াৰ কৰি দিম বুলি ভাবিলোঁ এটা। তো নটিচখনত উল্লেখ কৰা আছে যে আপোনাৰ যিহেতু সকলোৱে গম পায় আমাৰ কামাণ্ডোত ফিজিকেলত 4টা ইভেণ্ট আছিলে, ৰানিং, লং জাম্প, চিন আপ, 100 মিটাৰ। তো 100 মিটাৰত নাম্বাৰটো যেতিয়া আপোনালোকৰ আমাক কোৱালিফিকেশ্যন কিবা টাইম দিছিলে 14 ছেকেণ্ড নে কিবা এটা দিছিলে, 14 ছেকেণ্ড নে 15 ছেকেণ্ড দিছিলে, মই পাহৰি গৈছোঁ অকণমান। তো তাতে বহু ল'ৰা ছোৱালীয়ে মানে নহয় 10 ছেকেণ্ড আছিলে, 10 ছেকেণ্ড নে কিবা এটা আছিলে। তো তাতে এটা ইম্পৰ্টেণ্ট এটা নটিচ এটা উল্লেখ কৰিছে যে আপোনাৰ যদি যিহেতু সকলোৱে গমেই পায় আমাৰ যিহেতু কামাণ্ডোৰ 100 মিটাৰটো আমাৰ স্কোৱাডকে নাম্বাৰটো মানে 10ৰ ওপৰত যদি আপুনি পায় 12, 14, 16, 17, 20 ঠিক তেনেকুৱা ধৰণৰ আপোনালোকৰ নাম্বাৰটো গৈছিলে। আপোনালোকৰ 13, 11, 15, 17 বা 19 ঠিক তেনেকুৱা ধৰণৰ মাৰ্ক নাছিলে। তো ভাবিলোঁ ইহঁতে ভাবিলে, চৰকাৰে ভাবিলে বা কাটৰ লিষ্টত যোনসকলে বা ইহঁতে কটা মানুহ কাটৰ লিষ্টত সকলেও গম পালে যে বহু কেণ্ডিডেটে এটা মানে এবাৰ মানে ছেম টু ছেম নাম্বাৰ পোৱা বহুত ল'ৰা ছোৱালী আছে, বহু কেণ্ডিডেটে আছে। তাতে ইহঁতে ভাবিলে যে আপোনালোকৰ মাজত এটা যাৰ মানে মাৰ্কটো ছেম টু ছেম হয় বা আপোনাৰ যদি ফিজিকেলো ইমানে, যাৰ মোৰো ইমানে, যদি তেখেতৰো ইমানে, যদি আপোনালোকৰ যদি 3জনৰ বয়সটোতো ডিফাৰেঞ্চ হ'ব। তো ঠিক তেনেকুৱা ধৰণে ইহঁতে ভাবিলে যে আপোনালোকৰ 3জনৰ যদি মাৰ্কটো সমানেই হয়, ফিজিকেল মাৰ্কেই হওক বা বাইবা মাৰ্কেই হওক বা লাষ্টত মেৰিট লিষ্টৰ কাৰণে অহা মাৰ্কটোৱেই হওক, তো যিমানখিনি আপোনালোকৰ তাতে মাৰ্কখিনি সমান হয়, যদি সমান হয় আপোনাৰটো যদি মোৰ বয়স যদি বেছি হয় মই পাম, আপুনি নাপাব। কাৰণ মই এইটো কোৱা কথা নহয়, যিহেতু নটিচখনত উল্লেখ কৰা আছে এইটো কথা। আৰু যদি আপোনাৰ যদি বয়সো সমান হয়, যদি মাৰ্কটো সমান হয়, আপোনাৰ হাইটৰ ওপৰত ডিপেণ্ড কৰিব। যদি আপুনি 5.5 আছে, যদি মই 5.6 আছে, মই পাম, আপুনি নাপাব। ঠিক তেনেকুৱা ধৰণৰ বহু ক্ৰিটিকেল এটা নটিচ দিছে। তো এই নটিচটো চালে, কাৰণ এই নটিচখন চালে সকলোৱে গম পাব, যোনখিনিসকলে হয়তো বয়সটো অকণমান বেছি হয় বা বেছিকৈ মাৰ্ক পাইছে ইহঁতে 100% পোৱাৰ চান্স এটা আছে। কাৰণ যিহেতু আমাৰ কাটৰ লিষ্টটো, যিহেতু ফিজিকেল কাটৰ লিষ্টটো পূৰা হাইকৈ গৈছে, সকলোৱে গমেই পায়। 68 পইণ্ট আমাৰ ST 68.84কৈ গৈছিলে। চ' সকলোৱে গমেই পায়। তো ময়ো ইণ্টাৰভিউ দিছিলোঁ কামাণ্ডোত, কিন্তু মই ফিজিকেলতে মোৰ নাম নাহিলে, যিহেতু গম পায় সকলোৱে। 2 নম্বৰ আগৰ ভিডিঅ'ত কৈ দিছিলোঁ। তো এইটোৱে আছিলে। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। যদি নতুনকৈ চেনেলটো আছে ছাবস্ক্ৰাইব কৰি দিব। তো নেক্সট ভিডিঅ' লগ পাম। যদি আপোনালোকে কামাণ্ডোৰ কাটৰ লিষ্টৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাব, আপোনালোকক নিশ্চয় দিম কামাণ্ডোৰ কাটৰ লিষ্টৰ ওপৰত ভিডিঅ'। তো বাই, নেক্সট ভিডিঅ' লগ পাম।